কথাৰ বিপৰীতে মই মানে আহি গ'লোঁ তো এতিয়া চলি আছে আমাৰ কাষৰ ঘৰতে তাৰমানে বিয়া তো বিয়াৰ ভ্লগ লৈ আহি গৈছোঁ তো বিয়াত কি কৰি আছে এতিয়াতো কালি বিয়া হ'ল আজি এতিয়া ৰাতি চব্জি তব্জি কাটি আছে তো অলপমান চাহ আহোঁ কি পৰিস্থিতি ইয়াতে দেখি আহোঁ ৰ'ব একবাৰ এই হ'ল বিয়া ঘৰ এই চক ভিতৰৰ পৰা কি বম লগা আছে আৰু লাইটিংটো ফুল মজা কৰিছে আৰু এবাৰ কইনা বৈভৱৰ বাগৰ কৰিব আৰু এলাখন সাজি আছে ৰক একবাৰ ওপৰত ডিজাইনটো দেখি দিওঁ ৰ'ব এই চক কি বম লগা আছে লাইটিংটো চকে এতে ফুল এতে চেল্ফি চলি আছে ৰ'ব চেল্ফি এটা উঠো মই ফুল ফটো উঠিছা নেকি মণ্ডপটো চাই লওক একবাৰ কি বম লগা কৰিছে ন আৰু এলাখান কিবা কিবি বস্তু আনছি আৰু নতুন নতুন কিবা কৰিব আৰু এতিয়া আমাৰ মা আইতা বৰমা খুৰীমা যিমান আছে চবে এলাখান বিয়া নাম চাম গাই আছে কিবা কি গীত বেয়া নাচোন দকচোন এলাখান কিবা গাই আছে ৰ'ব আৰু এইটো হ'ল আমাৰ কইনা কালিৰ বিয়াৰ কইনাই এলাখান মেহেন্দি চেহেন্দি লৈছি নে এলাখান অলপ এবাগে চক ফুল ডান্স চলি আছে আমাৰ বড়ো নৃত্য চলি আছে এই ৰিখিত টেনশ্যন হৈ গৈছে মই তাৰমানে ফ্ৰী ফায়াৰ খেলি আছিলোঁ তাৰ লগত তো মই ডাইৰেক্ট ভিডিঅ' বনাব লাগি গ'লে দেখছি না তাক তো অলপ বিয়াৰ পৰা বাহিৰত ওলাই আহিছোঁ আৰু এই কণ্ট্ৰল চাব আহিছোঁ ৰ'ব এই লাইট দিয়ে দে একবাৰ কণ্ট্ৰলটো দেখে এই লাইট আৰু এই কথা দেখি দে একবাৰ দেখি আছে একবাৰ প্লিজ এই গালি দিব এই যে লাইট দেখা যায় এর পৰা কন্ট্রোল হয়েছে সব এলাখান চব্জি সব রেডি হয়ে গেছি কালির কারণে ফুল রেডি আর এলাখান আলু চক কিমান আলু এলাখান মাংসত যাব আদানে হুর কালি চক কইনার বেয়া হোক কালি আখে তুলবি না খাস বস্তু দেখিয়ে দিয়েছো ৰ'ব আপোনালোকক জলক এতিয়া এটা বস্তু দেখিয়ে দিয়েছো একোনো গমেই বনাই এই চক এটা কি তেলান খাই পুৰা গাইছে কালি ফুল খাব লাগিব দেই এটা মোটামুটি কিমান মান হ'ব কেজি 45 মান এই তই ধুন ভাই ৰে 23 কিলো মানকে পৰব এটা 23 কিলো দাম বা হিং দেখা নাই বাপৰে বাপ এই চক আমাৰ বোমা আহি গ'লে কালি ভয়া মাৰি দিয়ক বোমা গাইছ ইনকে গাইছ সৰুতে কোনি দেটো এক্সেল কমেণ্টত তো চলি গাইছ তাছ খেলবা জাগা বিচাৰি আছে এতিয়া ক'ত তাছে খেল ভিতৰত এতিয়া এই হৈ দে বিয়া খাইছি বিহু আহো সময় হৈছে নাই এতিয়া তাৰমানে আমি আৰু তাছে খেলাম দকচোন আৰু আমাৰ চুবাৰটো অলপ তাছৰ কাৰণে বিখ্যাত দকচোন গাইছ এইটো এতে কি এন থৈ দিছে দেখছি নে এইটো নাবাজই এইটো এনেকৈ সাজি থৈ দিয়ে গছ ঘৰৰ ভিতৰে ভাড়াও মাৰিবা নেদে বাপৰে বাপ হিলি যাব গোটাই ঘৰ হিলি যাব গাইছ এইটো জ্বলি দিলে একবাৰ হা জ্বলি দিয়ে একবাৰ মই একবাৰ কানেক্ট কৰোঁ ৰ এই তাৰমানে গাইছ এতিয়া কি হৈছে মোবাইলটো দি কানেক্টেড কৰছোঁ না এতিয়া শুনাব নোৱাৰিম দিয়ক গানটো এনেও কপিৰাইট লাগি যাব আকৌ নহয় দিয়ক তো বেয়া বাজাইছে দিয়ক কপি যে তাৰমানে আমি আছোঁ না তে পেটৰ নাৰী চাৰি লৰি গৈছে মোৰ তো গাইজ বিয়াৰ পৰা আহি গ'লোঁ আৰু এই জুমনে কিবা গেম খেলি আছে এই এইটো নহয় দে সেইটো দিচোন কাট এইটো গেম কাটি দিওঁ ৰ'ব মই দেখছি না মোৰো কি কানা লাগে য়েছ আৰু এই চালা এইটো নহয় কাটা চিন্তালত টিপ লাগিব এইটো আৰু এইটো গেম কোনে খেলে বেছি সৰুতে এইটো গেম মানে ময়ো সৰুৱে দিয়কচোন হ'লেও ময়ো এইটো গেম খেলি বঢ়িয়া লাগে যোনে খেলে বেছি কমেণ্টত একবাৰ লিখি দিব দিয়ক মেকুৰী গেম বুলি আহি গ'লোঁ আৰু আহি কিনে ডাইৰেক্ট বিছনাত পৰি গৈছোঁ তো আৰু কালি পুৱাই আছে বিয়া তো বিয়াত কালি ফুল এনজয় কৰিব লাগিব চ' এতিয়া সোমাব তো লগ পাই আছোঁ দিয়ক ডাইৰেক্ট পুৱাই 2000 years later পুৱাই আৰু এতিয়া মই অলপমান ঘুমাই আছিলোঁ মাহঁতে এই দেখছি না কেমেৰাটো ওলোৱাৰ লগে লগে বুলেট যাব লাগে না ৰাস্তাটো দি গাইছ আৰু গাইছ মাহঁতে এতিয়া পানী তুলিব যাব আৰু মই এনে ঘুমাই আছোঁ দিয়কচোন আমাৰ তাতে মিস্ত্ৰীও আছে না ছাতা দিব যাব লাগিব মই আৰু এই সুমনে সেই পুৱাই ৰাতি যি গেম খেলি আহিছিল এতিয়াও সেই গেম খেলি আছে দিয়ক দেখি দিছোঁ দিয়ক আৰু বিয়া দেখি আহিছোঁ
মাংস কাটা চাব আহিছোঁ ৰ'ব কালি যি দেখিছিলোঁ সেই দুটা কাটি আছে বদা সেই দুটা কাটছি নে কাটিছে এটা বগাটো কাটছি এতিয়া কলাটো আছে এই চগা আহিছে খাই কাটিছে এতিয়া ফুল এই ৰিপ্লাই আজি বয়া মাৰিব লাগিব তো সমান সমান পিচ কৰিব কৈ আছে ৰ'ব 12 কিলো নিছে এৰে পিছত গাইছ এই কলাটোৰ পালা এই চক গাইছ তেজাল পঠাল আহান লৈ গৈছি দিয়ক এই চক এইটো ব্ৰইলাৰ আৰু এইগিলাখান বিলাহী আলু এইটো হ'ল খাদ্য বিভাগ ফুল কাম চলি আছে পুৱাই পুৱাই চক বাপৰে বাপ চব ৰেডি কৰি আছে এগিলাখান চব খাদ্য হৈ যাব পুৱাই পুৱাই আহিছোঁ যেতিয়া কফি একাপ খাই লৈ ৰ'ব এই ৰেডি কফি লগাই দিয়ক আৰু এবাগে পুৰেটা আহি গৈছে ফুল ৰেডি কৰি আছে এগিলাখান গাইছ ফটো উঠাই দিব লাগে পানী তুলিব যায় না ফটো কেইখনমান উঠাই দিওঁ ৰ'ব ফটো উঠিব ইচ্ছা কৰিছে আইতাক কাপোৰ মিলাই দি আছে মা এতিয়া তো গাইছ চক এতিয়া ওলাই আহিছে বিয়া নাম গাই গাই তিৰিমাখান পানী তুলিব যাব এতিয়া তো পানী তুলিব যা আছে দক তাক দেখছি না গাইছ আমার বিয়া না আজি ফুল একদম পুরা দাড়ি চাড়ি খুৰে গাইছ ফুল ৰেডি হৈ গ'লো মানে এতিয়া 1মান বাজিল চ' এতিয়া বিলাবাও যাব লাগিব অলপমান তাতে কিবা কিবি কৰিবও লাগিব না তো যা চুৰব অলপমান সেই ঋষিক ৰখিছোঁ তাক সি অলয় নে এতিয়ালৈ গায়ে ধোৱা নাই কিমান সময় ৰখিব লাগিব তাক এতিয়া আহি গৈছোঁ আৰু অলপ অলপ লাজ লাজ লাগে আৰু সেইটো ঋষি আমাৰ চব তাক লোকটো চব একবাৰ খাই তাৱাত দি বিদায় ল'ব ঘৰৰ পৰা কেনে অনুভৱটো টেঙা অনুভৱ টেঙা থাকে ফাৰ্ষ্ট ট্ৰিপতে ভাতত বহি লৈছোঁ কাৰণ পিছত বিলাব লগা হ'ব পাৰে ডাইৰেক্ট ভাতত বহি লৈছোঁ ভাত খাবি না কওঁ চাল দেখছি না মোবাইল চোবাইল লৈ পুৰা এই গল্লাক চক হয় গাইছ কি খাই আছে দেখা নাই লাহে লাহে অলপ অলপ ভাতটো খাই দিলোঁ দক মই আৰু ডেটো চেছ কৰিলোঁ ৰ'ব খাই আহিলোঁ পুৰা বম হৈছে খাদ্য গাইছ আৰু কি আজি খাইটো বঢ়িয়া আহিছে ন সতটো মজা আহিছে ন অঁ বঢ়িয়া আহিছে এই বেচেৰা খাব নোৱাৰে না এতিয়া কি কৰিবি আৰু উপায় নাই দে বিয়া চিয়া খাই আহি দীপৰা ফুল খেলবা গ'লোঁ খেলবা যাই কিনে এতিয়া আহিছোঁ আৰু ইবাগে 6:30 হ'লে এতিয়া একবাৰ যাওঁ ৰ'ব বিয়াৰ পৰা আহোঁ তো গধূলাৰ অধ্যায়টো খতম কৰি থৈ আহোঁ ৰ'ব মানে খাদ্যটো খাই আহোঁ তাৰপিছত হ'ব আমাৰ জোতা চুৰ কৰা এলাখান কিবা কিবি হৈ থাকিব দিয়ক ভিডিঅ'টো একদম এণ্ডলৈকে চাই থাকক আৰু যদি মোক ইনষ্টাগ্ৰামত ফ'ল' কৰি লোৱা নাই ফ'ল' কৰি ল'ব প্লিজ মই মানস প্ৰতিম বুলি আছোঁ লিংকটো মানে সেইটো নামটো মই দি দিছোঁ তাতে চাই ল'ব সেইটো বুলি মাৰিব প্লিজ ফ'ল'টো কৰি ল'ব আৰু ছাবস্ক্ৰাইবটো কৰি দিব গাইছ খাদ্যটো খাওঁ আজি যাব লাগিল কিন্তু এতিয়া বহুত বেছি দে গেম খেলে বোলে বেয়া লাগে না ভাই খাবা বুলিলে আহিছোঁ এতিয়া বহি থৈ দিছে তো গাইছ খাবা বহি গৈছোঁ আমি তিনিওখানত বহিছোঁ আৰু এই দান্ধি তিনিওখানত বহিছি এই ফুল খাম দক আজি বেগ খাম কৈ নাই বোধহয় গাইছ বিয়াৰ আগতে ৰিহাৰ্চেল কৰি আহিছিল ডেন্সৰ দেখা নাই কি ডেন্স কৰিছে বাপৰা ফুল ৰেডি আমি এতিয়া ফুল গেঙে এটি ৰেডি কি কৰিবি ইয়াৰ পৰা যত ডাইৰেক্ট গায়ব হৈ যাব গাইছ তো গাইছ দৰা বুলি গম পাইছি তো সেইকাৰণে চবে প্ৰশ্ন সুধিবা গৈছি আৰু এলাখান বোমা চমা মাৰিব এই পথ দেখছি না আহিছে এনেকুৱা এটা বস্তুৰ নাম ক য'ত ঘৰ আছে মানুহ নাই নদী আছে পানী নাই অৰণ্য আছে গছ গছনি নাই এতিয়া উত্তৰ লাগে আমি জানো উত্তৰ লাগে নহ'লে মাল লাগে কুটি চক গাছ দেওপাত জোতা লৈ দি যায় শুন হে চক গাছ হে চক জোতা চক তো এতিয়াতে হোম পুৰি আছে আৰু আজিৰ পৰা দুৱাৰ প্ৰতিপত্তি গেল আৰু আমাৰ তাতে জোতা পাত আছে ৰ'ব এতিয়া জোতা দি বিয়াত কইনাক বিদায় দি ডাইৰেক্ট ঘৰত আহি গৈছোঁ ঘৰত আহি কিনে আৰু যি সোমাইছোঁ আজো এতিয়া মোটামুটি
দুটামান বাজি নেকি 2টা বাজিছে আৰু এটা কথা ক'ব লগা আছিল আপোনালোকক ওপৰত দেখছি না কাইন মাষ্টাৰৰ লগতো গাইজ গুচাম মই আপোনালোকে প্লিজ 150টা মানে ছাবস্ক্ৰাইবাৰ পূৰা কৰি দিয়ক আৰু এটা লাইক কৰি যাব প্ৰত্যেকটো ভিডিঅ'তে যাতে মই ভিডিঅ' কৰিব এটা সাহস পাওঁ মনোবল পাওঁ তো ভিডিঅ'টো এখনি ইয়াতে আছিল আৰু ভিডিঅ' দিলে আপোনালোকে চাই থাকিব তো ভিডিঅ'টো এখনি ইয়াতে আছিল ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব একদম পাৰিব বাই বাই গাইজ